নমস্কাৰ আসাম গভৰ্ণমেণ্ট এক্সাম প্ৰিপাৰেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচৰ বাবে ইম্পৰ্টেণ্ট আসাম হিষ্ট্ৰীৰ 15টা MCQ লৈ আহিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু ইজ ৰেকগনাইজড ফৰ ফৰ্মিং দ্য ৰিভলিউচনেৰী অৰ্গেনাইজেশ্যন সেৱা সংঘ বিপ্লৱী সংগঠন সেৱা সংঘ গঠনৰ স্বীকৃতি কাক কয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অম্বিকাগিৰি ৰায় চৌধুৰী আমাৰ 2 নম্বৰ কুৱেশ্যনটো হ'ব দ্য গড অফ লাৰ্ণিং অফ দ্য আহোমছ ইজ ন'ন এজ আহোমসকলৰ শিক্ষাৰ দেৱতাক কি নামেৰে জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি জাচিনফা তিন নম্বৰটো কুৱেশ্যন হৈছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম কিংডম ইন আছাম অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চৰাইদেউ Question number 4 approximately what is the area of Kaziranga National Park আনুমানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা কিমান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 430 স্কয়াৰ কিলোমিটাৰ Question number 5 which animal species constituting about 91% of the world population is found in Kaziranga National Park. বিশ্বৰ জনসংখ্যাৰ প্ৰায় 91% গঠন কৰা কোনবোৰ প্ৰাণী প্ৰজাতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি পিকনি হক Question number 6 What percentage of the world's muga the golden silk is produced in Assam বিশ্বৰ মুগা সোণালী ৰেচমৰ কিমান শতাংশ অসমত উৎপাদন হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 99% Question number 7 Where does the state of Assam have the highest concentrations of forest অসম ৰাজ্যত ক'ত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট Question number 9 Which district is home to the পানীদিহিং বাৰ্ড চেঞ্চুৰী কোনখন জিলাত পানীদিহিং চৰাই অভয়াৰণ্য আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি শিৱসাগৰ Question number 10 The Treaty of Yandabu was signed between the East India Company and which ruler ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কোন শাসকৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কিং অফ বাৰ্মা Question number 11 What is the name of the first peasants uprising against the British in Assam অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ফুলগুৰি ধাৱা Question number 12 In which year did the first phase of Muamuriya rebellion commence কোন চনত মুৱামুৰিয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1769 Question number 13 In which year was Gopinath Bordoloi arrested for participating in the freedom movement
স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ অপৰাধত কোন বছৰত গ্ৰেপ্তাৰ হৈছিল গোপীনাথ বৰদলৈ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1922 Question number 14 Apart from Assamese which other language from the state is included in the 8th schedule of the Indian Constitution অসমীয়াৰ বাহিৰেও ৰাজ্যৰ পৰা আন কোনটো ভাষা ভাৰতীয় সংবিধানৰ 8 অনুসূচীত অন্তৰ্ভুক্ত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বড়ো আৰু আজি আমাৰ শেষৰটো প্ৰশ্ন What is the rank of Assam in literacy among the state of India? ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সাক্ষৰতাৰ ক্ষেত্ৰত অসমৰ স্থান কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 5th লগ পাম যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ